ফৰ্মেলি আপোনালোকে ডিছবেণ্ড ডিক্লেয়াৰ কৰিলে হয় হয় আজি ফৰ্মেলি ডিছবেণ্ড কৰা হৈছে আপোনালোকে যি চুক্তি স্বাক্ষৰ কৰিলে একৰ্ড চাইন কৰিলে এই একৰ্ড লৈ পেলাই আপোনালোক ফুলি ছেটিছফাইড আমি এইটো চাওক আমি এইটো প্ৰায় 75% আমি যিবিলাক দাবী কৰিছে এইবিলাক ভাৰত চৰকাৰে এইবিলাক আমাক দিছে এগ্ৰী হৈছে দিবলৈ গতিকে আমি ছেটিছফাইড 10 চিট অপেন থকা কথা লৈ পেলাই বিভিন্ন দল সংগঠনে কিছু প্ৰটেষ্ট কৰিছে এইটো সন্দৰ্ভত আপোনালোকৰ মানে স্থিতি কেনেকুৱা আপোনালোকৰ কি কমেণ্ট থাকিব এইটো 10 চিটছ অপেন ফৰ অল এইটোতো এনেইতো আমাৰ 44 চিটছ আমি কিবা আমাৰ কিবা হৈছে 34 চিটছ আমাৰ এইটো ৰিজাৰ্ভ কৰা আছে আৰু 10 চিটছ অপেন কৰা টোটেল 44 চিটছ আছিলে কিন্তু যদি আমি ৰিজাৰ্ভ নকৰাহেঁতেন 44 চিটছে অপেন ফৰ অল হ'লহেঁতেন যদি আমি এইটো ৰিজাৰ্ভেশ্যন পলিচিটো যদি নোলোৱা হ'লে এইটো এনেকুৱা হ'লেহেঁতেন গতিকে 10 চিটছ অপেন ফৰ অল এইটো আমি সকলো জাতিৰ সম অধিকাৰৰ কথা চিন্তা কৰি ইকুৱেল ৰাইটছৰ কথা চিন্তা কৰি পেলাই এইটো আমাৰ ফালৰ পৰা ভাৰত চৰকাৰৰ আমাৰ যিটো একৰ্ড বা যিটো আলোচনা তাত আমি এইটো এগ্ৰী হৈছিলোঁ আচলতে গতিকে আমাৰ মতে এইটো একো বেয়া হ'ব নালাগে আমাৰ মতে ভাল হৈছে যদি 44 চিটছে যদি আমি অপেন ফৰ অল ৰখা হ'লেতো বেয়া আছিলে কিন্তু এতিয়াতো আমি 34 চিটছ ৰিজাৰ্ভ কৰিবলৈ সমৰ্থ হৈছোঁ 2016 আপোনালোকৰ অৰ্গেনাইজেশ্যন ষ্টাৰ্ট হৈছিল নহয় জানো হয় হয় তাৰপিছত আপোনালোকৰ কোনোবা কেডাৰ্ছে হওক কোনোবা লিডাৰ্ছে হওক আৰ্মিৰ সৈতে হওক বা পুলিচৰ সৈতে হওক তেনেকুৱা কোনোবা সংঘৰ্ষত নিহত হৈছিল নেকি নাই PTCK সংগঠনৰ কোনো সদস্য আমি কিবা হেৰুৱাব লগা হোৱা নাই আমাৰ মাজত ফাইট হ'লেও তেনেকুৱা মানে ঘটনা হোৱা নাই আৰু আমি কাক এইটো আন্দোলনত মুঠতে এজন মানুহ মানে এজন মানুহৰ প্ৰাণো মানে যোৱা নাই 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 আমাৰ ফালৰ পৰাও নাই আৰু আমাৰ ফালৰ পৰাও কাকো কিবা তেনেকুৱা মাৰ্ডাৰ কৰা নাই বা কিবা তেনেকুৱা হোৱা নাই আৰু আমাৰ নিজৰ সদস্যও তেনেকুৱা হোৱা নাই এতিয়াতো আপোনালোকৰ যিটো সংস্থাৰে ভংগ কৰা হৈ গ'ল গতিকে পৰৱৰ্তী কাম কাজবিলাক তেওঁলোকে কেনেকৈ চলাব কিবা উন্নয়ন পৰিষদ তেনেকুৱা গঠন কৰি চলাব নে কেনেধৰণে চলাব এতিয়া PTCK বুলি ক'ব নোৱাৰিব কাৰণে হয় হয় এইটো এনেকুৱা হ'ব এইটো আমাৰ এগ্ৰিমেণ্টত আমাৰ আছে তেনেকুৱা আছে আমি আমাৰ আৰ্মছটো অলৰেডি আমি জমা দিয়া হৈছে সকলো আৰু এইটো নিয়ম অনুসৰি আমাৰ এইটো সশস্ত্ৰ সংগঠনটো ভংগ কৰিব লাগে আৰু আমাৰ এনেকুৱা এগ্ৰিমেণ্টত আছে গতিকে ভংগ কৰাৰ পিছত আমি এইটো XPTCK হিচাপে আমাৰ থাকিব XPTCK ৱেলফেয়াৰ ছ'চাইটি বা কমিটি তেনেকুৱা ধৰণে এটা থাকিব আমাৰ আৰু সেইটোৱে মানে আমাৰ যিবিলাক আমাৰ সদস্যসকলৰ সমস্যাবিলাক বা ৰাইজৰ কিবা কিবি সৰু সুৰা কাম আমি কৰিব পাৰিম